লোকক এটো বস্তু দেখাব হৈছে বহুত ইম্পৰ্টেন্ট এটা বস্তু যেটো বস্তু আপুনি জৰিয়তে আপুনি এপছৰ পৰা আপুনি মোবাইল বেংকিং চেক কৰিব পাৰে বেলেন্স ইনকুৱাৰি কৰিব পাৰে এতিয়া ধৰি লওক আপুনি প্ৰথম আমি ধৰি লওক ফোন পে পেটিএমৰ পৰা বা ফোন পেৰ পৰা আপুনি বেলেন্স চেক কৰিব লাগে ইয়াৰ কাৰণে আপুনি কৰিব লাগে এটো দেখিছে এটো লেটাৰ কৰি দিলে হ'ল নেক্সট আপোনাৰ বেলেন্স বেংক বেলেন্স চেকত যাব লাগিব তাৰ পিছত ইয়াত ক্লিক কৰি আপুনি যেটো আপোনাৰ ইউপিআই পিন হয় ইউপিআই পিনটো এনেকৈ মাৰি দিলে আপোনাৰ বেলেন্সটো ইয়াত 6 ডিজিট ইউপিআই পিন থাকিব লগত আপোনাৰ বেলেন্সটো ওলাই যাব আৰু ধৰি লওক ইয়াত কমপ্লিট ডিউ টু টেম্পৰেৰী টেকনিক্যাল ইছ্যু ফৰ ট্ৰাই এগেইন লেটাৰ ঠিক আছে ইয়াত যদি নোহোৱা তুমি আমি বেলেগত ট্ৰাই কৰিম আৰু নেক্সট আপোনাৰ আছে SBI ইয়োনো এটো এটা ধুনীয়া এপছ ইয়াৰ পৰা আপুনি যিকোনো এটা বস্তু বহুত কনফিডেন্সিয়েল হয় প্লাস বহুত এটা ভাল এপছ হয় ইয়াত আপোনাৰ ইয়োনৰ ইউ অনলি নিড ওৱান মানে অকল গম পাইছে নহয় আৰু অৰ্থটো আৰু প্লাস ইয়াৰ পৰা আপুনি বেলেন্স চেক কৰিব পাৰে তো ইয়াৰ পিছত আপোনাৰ অপচনটো ওলাই গ'ল এনেকৈ ওলাই যায় ইয়াৰ পিছত আপুনি ইয়াত তিনটা অপচন আছে লগইন ভিউ বেলেন্স আৰু কুইক পে আপুনি ভিউ বেলেন্সত যাব পাৰে লগইন কৰিব পাৰে ইয়াত লগইন যদি আপুনি ক্লিক কৰে তেতিয়া দুটাত চাব পাৰে আপোনাৰ ইউজাৰ আইডি উইথ পাছৱৰ্ড দি খুলিব পাৰে উইথ এমপিন মই গতিকে সহজভাৱে এমপিন দি খুলিছোঁ এমপিন দি বস্তুটো খুলিলে অকণমান টাইম ৰখিব লাগিব চেক কৰিবৰ কাৰণে এনেকৈ ক্লিক কৰিলে ভিউ বেলেন্সত আপোনাৰ বেলেন্সটো ওলাই যায় ইয়াত আপুনি ইয়োনো কেছো কৰিব পাৰে আপোনাৰ ইয়োনো কেছ পইচা উইথড্ৰ কৰিবলৈ হ'লে আপুনি 20,000 টকালৈকে উলিয়াব পাৰে পইচা আৰু তাত ক্লিক কৰিলে হ'ল আপোনাৰ একাউণ্টত যিমান টকা আছে ধৰি লওক আপুনি মই 500 উলিয়াব বিচাৰিছোঁ তেন নেক্সট ক্লিক কৰি দিলে তাৰপিছত আপোনাৰ ইয়াত এটা এমপিন 6 ডিজিটৰ মাৰিব লাগিব মাৰি দিলে মাৰি দিয়াৰ পিছত নেক্সট ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আই এগ্ৰি কনফাৰ্ম কৰিলে তো আপোনাৰ কি হ'ল আপোনাৰ এতিয়া আপোনাৰ নিয়েৰেষ্ট ইয়োনো কেছ পইণ্টত আপুনি চাব পাৰে নিয়েৰেষ্ট ইয়োনো কেছ পইণ্ট ক'ত আছে লোকেশ্যনটো চাব পাৰে প্লাছ আপোনাৰ মোবাইলত এটা মেছেজ আহি যাব মেছেজটো অহাৰ লগে লগে এইটো মোৰ মেছেজটো এটা আহিছে ইয়াত আপোনাৰ যিটো মেছেজ আহিব মোৰ এইটো মেছেজটো আহি গ'ল এই মেছেজটো আপোনাৰ ভেলিড থাকিব 4 ঘণ্টা ভেলিড থাকিব আৰু 4 ঘণ্টাৰ পিছত মই পইচাটো উলিয়াব পাৰিম ইমান ধুনীয়া এটা ফেচিলিটি যাতে এটিএম নোহোৱাকৈ পইচা উলিয়াব পাৰি বেলেন্স